Hello and welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো পুনৰবাৰ। আজি ৰাতিপুৱাৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিছো। আজি এফালে গৈ আছো আৰু ক'ত গৈ আছো, কিয় গৈ আছো, কি কৰিবলৈ গৈ আছো, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব। এতিয়াই কৈ নিদিওঁ, ভিডিঅ'টো শেষলৈকে চাই যাব। তেনেহ'লে ইয়াতে আৰম্ভ কৰিছো, বলক। আমি পূজাৰ ৰাস্তাত পালোহি মই। ক'ত আছে বাইদেউ? মেকআপত বিজি, আজি প্ৰগ্ৰেমৰ কথা। ক'ত প্ৰগ্ৰেম আছে নেকি? ক'ত আছে? কি লগাইছা? এয়া আমি আহি আছো পূজাৰ ৰাস্তাৰ লগত। শেষলৈকে চাব আজি ব্লগটো। এটা প্ৰগ্ৰেম আছে, দিহা নামৰ প্ৰগ্ৰেম। আমি তাৰলৈকে গৈ আছোঁ আৰু ফাইনেলি আমি পাই গ'লোঁ সেই জেগাটো। ইয়াতে আজি ভিডিঅ'টো শ্বুট কৰা হ'ব। নিউজ 24 অসম নামৰ চেনেলটোৰ যোগেদি সম্প্ৰচাৰিত হ'ব বাই ভনী নামৰ আমাৰ দিহা নামৰ দলটোৰ দিহা নাম। আৰু তাৰ আগতে আমি এনেই ভাওনাৰ প্ৰৱেশ কৰি আছিলোঁ। আৰু তাৰ পাছতেই নিউজ 24 অসমৰ দাদাসকল আহি গ'ল আৰু চাই লওঁ বলক কেনেধৰণেনো আমাৰ ভিডিঅ'টো শ্বুট কৰা হয় দিহা নামৰ দলটো। ৰেডি হৈছোঁ। নিউজ 24 অসম দাদাহঁতৰ লগত চিনাকি কৰাই দিম। নিউজ 24 অসম নামৰ চেনেলটোত আমাৰ 3টা দিহানাম সম্প্ৰচাৰিত হ'ব আৰু সম্পূৰ্ণকৈ তাতে আপোনালোকে চাবলৈ পাব আৰু চাই কেনেকুৱা পায় সেইটো জনাবলৈ নাপাহৰিব। আমাৰ বাই ভনী দিহানামৰ সম্পূৰ্ণ দিহানাম চাবলৈ মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাতে গৈ সম্পূৰ্ণ ভিডিঅ'কেইটা চাব পাৰিব। আজিৰ ব্লগটোত মই কেনেধৰণে আমাৰ ভিডিঅ' শ্বুট কৰা হ'ল তাকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি কোনোবাখিনি ভুল হয় আপোনালোকে শুধৰাই দিব বুলি আশা ৰাখিলোঁ। আৰু তাতে আমাৰ লগৰ ভণ্টিজনীয়ে নাচিছিলেও। আপোনালোকে সম্পূৰ্ণকৈ নিউজ 24 অসমত চাবলৈ পাব। শুনিছে একদম নামত মানে সোমাই পৰিছে পূজাৰ ৰাস্তা। আমি আজি প্ৰগ্ৰেমটো কৰি আহিলোঁ, ভালে গ'ল সকলোখিনি। ভিডিঅ'টো সকলোৱে চাব আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে অৰিজিনেল ভিডিঅ'টো চাব পাৰিব। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। বাই বাই।